নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনাক সকলোকে ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীণত দেখিছে এই সুন্দৰ ছাগলীটো। এইটো এটা প্ৰায় 8 মাহ বয়সৰ চেৰা কালাৰৰ খুব সুন্দৰ কোৱালিটিৰ মেল ছাগলী। এই ছাগলীটো মোৰ এজন ভাইটি লংকাৰ, তেখেতে খুব উদ্যমী যুৱক। তেখেতে নতুনকৈ ফাৰ্ম আৰম্ভ কৰিছে, কিছু লোকেল ছাগলী আছে আৰু এতিয়া ক্ৰছ ব্ৰিডিং কৰিবৰ কাৰণে ছাগলী বিচাৰিছিল। তো এই ছাগলীটো তেখেতক দিছোঁ। আহকচোন তেখেতে কি ক'লে শুনো। নামটো আৰু ক'ৰ পৰা আহিছে ক'ব শুনো। মোৰ নাম শ্ৰী লাটু মেধি, মই লংকাৰ পৰা আহিছোঁ। এই ছাগলী ফাৰ্ম কৰিছিলোঁ, দাদাক লগ পালোঁ, ইউটিউবত লগ পাইছিলোঁ, দাদাৰ লগত কথা পাতিলোঁ। বোলো লোকেল আছে মোৰ, তাকে বোলো বিটেলৰ ব্ৰিড এটা নিওঁ, ক্ৰছ কৰোঁ, সেইকাৰণে আহিলোঁ। ল'লোঁ, এতিয়া তাকে লৈ যাম আৰু। এনেই ছাগলীটো আপোনাৰ পচন্দ হৈছেনে? ছাগলীটো পচন্দ হৈছে, হয়, ব্ৰিডটো পচন্দ হৈছে। ভাল লাগিছে, ছাগলীৰ কনষ্ট্ৰাকশ্যনটো ভাল লাগিছে। মই তাকে চালোঁ, ফটো মাৰি লৈছোঁ। মই মানে মোৰ আগতে তলত গ্ৰাউণ্ড লেভেলত কৰিছিলোঁ, এতিয়া তাকে চাঙত কৰিম বুলি ভাবিছোঁ, সেইকাৰণে কনষ্ট্ৰাকশ্যনটো চালোঁ, ফটো মাৰি লৈছোঁ আৰু সেইটোৱে আৰু।